মই ৰিয়া চুলতানা আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। তো গাইজ বহু দিনৰ পৰা ভাবি আছিলোঁ যে মই ভিডিঅ' বনাম, ইউটিউবত ভিডিঅ' আপলোড কৰিম। মোৰতো বহুত দিনৰ পৰা ইউটিউব চেনেল খোলাই আছিল, কিন্তু মই ভিডিঅ' আপলোড দিব পৰা নাছিলোঁ কাৰণ মোৰ তাতে ফোন নাছিল আৰু মই হোষ্টেলত থাকিছিলোঁ, তাত ফোন এলাউ নাছিল আৰু মোৰ নিজৰ ফোনো নাছিল। মই দাদাৰ ফোনত ৰিলছ বনাইছিলোঁ এনেকৈ। তো এতিয়া মই 12 পাছ আউট হোৱাৰ পিছত মোক ফোন দিছে। ফোন ল'ব মই 2 মান্থ হৈ গ'ল, কিন্তু মই ভিডিঅ' বনাব পৰা নাছিলোঁ কাৰণ মই ভাবোঁ যে মোৰ ভইচটো বেয়া, চবেই শুনিলে হাঁহিব, লাজ দিব, সেইকাৰণে মই ভিডিঅ' বনা নাছিলোঁ। আজি বহুত ভাবি চিন্তি মোৰ ৰুমমেটক মাতি মই ভাবিলোঁ যে আজি ভিডিঅ' বনাওঁ এটা। তো মই চবৰ লগত এটা নিউ ইউটিউব ফেমিলি খুলিম বুলি ভাবিছোঁ। আৰু মোৰ পৰিচয়, নমস্কাৰ, মোৰ নাম ৰিয়া চুলতানা। মই ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটিত অপ্ট'মেট্ৰিক কৰ্চ কৰি আছোঁ, ফাৰ্ষ্ট ছেমিষ্টাৰ এইবাৰ। এনেই মই ইনষ্টাত ৰিলছ বনাওঁ, তাতে মোৰ ফলোৱাৰ্ছ আছে, কিন্তু মই ভিডিঅ' ব্লগ বনাই নাছিলোঁ।